Hey guys, good morning. Welcome back to our second channel, Rumi's Vlog. আৰু মই ৰুমি আপোনালোক সকলোকে মোৰ নতুন ভিডিঅ'ত স্বাগতম জনাইছোঁ আৰু আশা কৰোঁ সকলোৰে খবৰ ভাল আৰু মোৰো বহুত বেছি ভাল আৰু আজি ষ্টাৰ্ট কৰিছোঁ একেবাৰে মৰ্নিং তো মাঘ বিহু আহি পালে আপোনালোকক মাঘ বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ আশা কৰোঁ মাঘ বিহুটো সকলোৰে ভালে যাওক আৰু আজিৰ দিনটোত কি কৰোঁ কি নকৰোঁ সকলো দেখা দিম তো চাই থাকিব ভিডিঅ'টো আজি ৰাতিপুৱা মানে ইমান কুঁৱলী দিছে কি ক'ম আৰু মানে কি আজি এতিয়া মানে 9টা বাজিবৰ হ'ল তথাপিতো মানে কি কুঁৱলীটো গুচাই নাই দেখিছেনে ইমান কুঁৱলী আৰু তাৰে পিছত এটা কথা কৈ থওঁ যে আজি আমি পিঠা পুৰিম আৰু তো আমি যোৱাকালি লাড়ু চাড়ু কিবা কিবি বনালোঁ আৰু আজি বনাম আমি পিঠা তো মায়ে পিঠাগুড়ি খুন্দিব গৈছে বেলেগে ঘৰতে তাৰমানে ঢেঁকী নাইছোঁ আৰু তাৰপিছত কি কৰোঁ কি নকৰোঁ ডাইৰেক্ট এতিয়া মানে কিবা কিবি অলপ চাহ খাই লওঁ নহ'লে পেটে মাতি আছে তো গা পা ধুই ল'লোঁ যিহেতু চাকি বন্তি দি ল'লোঁ তো এইখিনিতো চাই থাকিব ভিডিঅ'টো আমাৰ গাখীৰ খীৰাই ল'লে আমাৰ নিজাকৈ নতুন গাই জেগিছে এটা নতুন পোৱালি দিছে মানে কি গাইটোৱে তো এইখিনি গাখীৰ ওলাইছে এইখিনি এতিয়া গৰম কৰিব লাগিব এইখিনি মানে অলপ চেকি লৈছোঁ নহ'লে কিবা কিবি থাকে ন আৰু এতিয়া গাখীৰ চাই গৰম কৰি ল'লোঁ এতিয়া গাখীৰ গিলাচ লৈছোঁ এতিয়া গাখীৰটো খাই লওঁ আৰু ৰ'দটো মানে কি ফাইনেলি ওলালে এতিয়া ভাল লাগিছে মানে কি ৰ'দটো গাত লাগিলে ভাল লাগে আৰু ৰাতিপুৱাৰ মানে ৰ'দৰ পোহৰটো মানে গাত ল'ব লাগে তেতিয়া ভাল মানে বহুত বেমাৰৰ পৰা ভাল বুলি জানো আৰু কিন্তু নাজানো দিয়ক কি বেমাৰ হয় বেমাৰৰ পৰা ভাল কিন্তু ভাল বুলি গম পাওঁ তো সেইকাৰণে অলপ ৰ'দত থিয় দিছোঁ আৰু এইবিলাক খায়ো দিওঁ লাহে গৰম গাখীৰ ধুনীয়া লাগিছে আৰু এই ৰ'দটো মানে ৰাতিপুৱাৰ এই ৰ'দটো ঠাণ্ডা দিনত এই ৰ'দটো মানে কি বিশেষকৈ বুঢ়া মানুহৰ গাত লাগিলে মানে ভাল আৰু বৃদ্ধ মানুহৰ ককা আইতা যিবিলাক থাকে ঘৰত সেইবিলাকৰ গাত লাগিলে বিশেষকৈ বহুত বেছিয়ে ভাল তেওঁলোকৰ গাৰ বিষ চিষ যিবিলাক থাকে সেইবিলাক মানে কি অলপ ভাল হয় আৰু অলপ সুস্থ হয় সেইকাৰণে যিবিলাকৰ মানে কি ককা আইতা আছে সেইবিলাকক বা বেমাৰী মানুহ যিবিলাক আছে সেইবিলাক অলপ এই ৰাতিপুৱাৰ এই ৰ'দটো গাত লাগিব দিব তো ভাল মই অলপ লগাই লৈছোঁ কিবা বেমাৰ কিজানি কাট যায় A few moments later. মায়ে কাষৰ এঘৰটাত মানে কি পিঠাগুড়িখিনি শুনি আছিলে চ' ময়ো ভাবিলোঁ অলপ সহায় কৰি দিওঁ বুলি আমি পিঠাগুড়ি খুন্দি আহিলোঁ আপোনালোকক দেখালোঁ অলপমান ক্লিপ ল'লোঁ আৰু তাৰপিছত এতিয়া পিঠাগুড়ি খুন্দি আহি এতিয়া নাৰিকলটো ৰুকিম বুলি ভাবিছোঁ আৰু মায়ে মিঠাইটো পগাইছে আৰু তাৰপিছত দাদাই কিবা কিবি খৰি চৰিবিলাক কিবা সেই কৰি আছে তাৰমানে কি বতৰটো বেয়া বৰষুণ আহিব চ' সেইটো কাৰণে চবেই মানে কামে বিজি আৰু ভাইটিয়ে মাৰি আছে আজি পাৰ খাম তাৰপিছত আৰু ময়ো এইফালে ভাত চাত বহাই দিছোঁ তাৰপিছত কিবা কিবি কামো কৰি আছোঁ তো ভাত পানী হোৱাৰ পিছত এতিয়া নাৰিকলখিনি ৰুকিম বুলি ভাবিছোঁ মানে কি লাহে ৰুকিও চ' আপোনালোকক পাৰিলে দেখাম বহুত কামৰ পিছত তাৰপিছত আপোনালোকক দেখাইছোঁ তো চাই থাকিব এইখিনি হ'ল আমাৰ আজি পাৰ মাংস পাৰটো কাটি বাচি ল'লে এইখিনি ওলাইছে এটাই পাৰ আছিলে তো হৈ যাব আমি 3টা মানুহ ফাইনেলি আমাৰ নাৰিকল চাৰিকল ৰুকা হৈ গ'ল এতিয়া মানে নাৰিকলখিনি মায়ে ভাজিব লৈছে তো ভাজা হোৱাৰ পিছত পিঠাটো পুৰিম বুলি ভাবিছোঁ আৰু তাৰপিছত তাৰ আগত ভাত পানী কেইটামান খাই ল'ব লাগিব তো ভিডিঅ'টো চাই থাকিব আপোনালোকে মানে বিহুৰ কিমানখিনি যোগাৰ হৈছে ক'ব এতিয়া নাৰিকল আৰু মিঠাইখিনি ভালকৈ মিহি কৰি লৈছোঁ মানে কি গোটেইখিনি ঘুটি লৈছোঁ তাৰপিছত এতিয়া এটা বহাই লৈছোঁ এইটো চৌকাত এয়া আৰু এইখিনি
পিঠাগুড়ি হৈছে এইখিনি বেছি নহয় দিয়ক এইখিনিয়ে এই পিঠাগুড়ি আমাৰ মই মানে মিছা ক'লে কিবা আগতে মানে কি পিঠা পুৰি পোৱা নাছিলোঁ চ' এতিয়া মানে ফাৰ্ষ্ট শিকিম বুলি ভাবিছোঁ চ' দেখাই দিব বোলে হাজবেণ্ডেতো চাই থাকিব চাব নালাগে ইয়াতে অলপ পিঠাগুড়ি ভৰাই গ'লে এনেকৈ হেৰি কৰি এনেকৈ হেৰি কৰিবা আৰু পিঠা খানা তাৰপিছত হৈ যাব নেকি পিঠা তাৰপিছত পিঠা হৈ যাব মানে পিঠা হেৰিটো পাব নিজৰ কথা আৰু এইটো পিঠা হয়নে সেনেকৈ বহি থ'লেই হ'ব নেকি এনেকৈ কাটি দাও হ'ল না এইটো এনেকৈ লাৰি দিব লাগিব না কি এই মোকে এইগিলা ধৰব নালাগে এই জুই বহুত হৈছে জুই কমাই দিম দে ভালকৈ পুৰিবা এই বহুত জুই হৈছে তুমি ডালত খুলি চৰাৰ হিয়া ভঙা কান্দোন মইনা হিয়া ভঙা কান্দোন গছৰ ডালত খুলি চৰাৰ হিয়া ভঙা কান্দোন মইনা হিয়া ভঙা কান্দোন মাঘৰ বিহু আহিল মইনা মাঘৰ বিহু আহিল Next morning. আৰু আজি হ'ল উৰুকাত উৰুকাত আমি কি কৰোঁ আপোনালোকক দেখাই থাকিম তো আপোনালোকে কমেণ্ট বক্সত জনাব বাৰু আপোনালোকৰ কেনেকুৱা উৰুকা চলিছে আৰু আমাৰ ইয়াত কেনেকুৱা চলিছে আমি জনাম তো আজি উৰুকা যিহেতু এইবিলাক মুচি ল'লোঁ এইবিলাক মুচিলোঁ আৰু আমাৰ ইয়াত মাছ তো শালত মাছ মাৰিছে তো মাছ বিকিব আৰু আমাৰ ডালত আমাৰ শালত মানে কি প্ৰকাণ্ড প্ৰকাণ্ড মাছ আছে আপোনালোকক দেখাম তো চাই থাকিব আজি খাব লাগিব কেইটা হৈছে ন কেইটা পিছে কেইটা পৰা আহিছে বল্লি মাছ এৰি দিছিলা নেকি এৰি দিয়া এইটো বেচবা নাগে এইটো বেচবা মোৰ বল্লি মাছো আছে গাইজ উৰুকাত মানে কি ডাঙৰ ডাঙৰ মাছ ওলাইছে আমাৰ শালতো মানে বিৰাট ভাল লাগিছে খোৱাই কথা আৰু মানে কি আমাৰ বিকিব আমি ওলাম এইটোও খাম আজি এইটো আৰু ইয়াক বান্ধি থৈছে ৰ'ব এইজনী হ'ল কেৰেচাটোক আমি আজি খাম দগৰি খাম দেখিছে গাইজ আমাৰ মানে শালত যে যি প্ৰকাণ্ড প্ৰকাণ্ড মাছ পাইছে সেই এইটো শালতে পাইছে এইটো শালত খালটো প্ৰকাণ্ড আৰু মাছো প্ৰকাণ্ডই আছে ৱা যেতে আছে ন মাছবিলাক এইটো শীতল নাজিবা বাই বাই হা ঘৰ বস্তু মাৰিলে বেয়া লাগে ন ইয়ে আছিল লটপতে খাই গাইজ মানে কি আজি আমাৰ খালতে মাছ মাৰিছে আৰু খালৰ মাছকেইটা মাৰিলে মানে বিকিবও মানে কেইটামান বহুখিনি মাছ আছে তো বিকি পিনে নতুনকৈ মানে কি পোনা দিব চ' তো আমাৰ যিবিলাক মাছ দিছে মানে কি জল্দি বিক্ৰী হৈয়ে গ'ল মানে এতিয়া ক'লে আমাৰ আহিলে মানে তো কৈছে বিক্ৰী হৈ গ'ল তো ভাল লাগিছে দিয়ক সোনকালে বিক্ৰী হৈ গ'ল আৰু উৰুকাৰ কথা ন ইমান দিন এনেও নাথাকে
ইমান দেৰিলৈকে ইমানেও নাথাকে মানে কি চবেই এনেও ডাঙৰ ডাঙৰ মাছে বিচাৰে আৰু আমাৰ খালত মানে কি ডাঙৰ ডাঙৰ মাছ আছিলে যিহেতুতো জল্দি জল্দি বিক্ৰী হৈ গ'ল তো আৰু মানে এতিয়া আমাৰ ঘৰতে মানে এটা খাহী ছাগলী আছিলে তো খাহী ছাগলীটো মানে কি আমাৰ ইহঁতে মানে কি কাটিব বুলি ভাবিছে বেলেগ মানুহৰ লগত তো কাটিব বেলেগ মানুহে চব ঘৰৰ বস্তু মানে কি সোৱাদ যিমান খালে যিমান তৃপ্তি বুলি কোৱা যায় ন তৃপ্তি পোৱা যায় তো মানে কি ঘৰৰ বস্তু মাৰি খাবৰ কাৰণে বেয়াও লাগে তো বেয়া লাগিছে খাহী ছাগলীটো মই অহাৰ পৰা দেখিছোঁ মানে কি ইমানৰ পৰা লগ পাইছোঁ তো এতিয়া ইমান ডাঙৰ হৈ গ'ল তো মাৰিব বেয়া লাগিব আৰু ইমান দিন পুহি ৰাখিবও নোৱাৰি চ' মাৰিব আৰু তো যি কি নহওক মাৰিব চ' ঘৰৰ বস্তুৰে মানে কি উৰুকা খাম আৰু আজি তো চাই গাইজ মানে আমি ঘৰৰ পোহনীয়া বস্তু বিক্ৰী কৰিলে যিমান বেয়া লাগে তাতকৈ আৰু বিকিলেই মানে কিমান বেয়া লাগে ন ইমান দিন পুহি আৰু তাৰপিছত যদি আৰু মানে কি ঘৰতে কাটে মাৰে তো এইবিলাক আৰু বেছি দুখ লাগে তো তথাপি উপায় নাই মানে কি উৰুকা বুলি কাটিব আৰু বিক্ৰী কৰিবৰ কাৰণেও মানে কি তো বেপাৰী বিচাৰি পোৱা নাছিলে চ' ভাবিলে কি কাটিবই আৰু তো চ' সেইকেইটা মানে কি মনটো দুখ লাগিছে সেইটো কাটিবৰ কাৰণে আৰু তাৰপিছত চাওক না তাৰ লগৰ যিকেইটা ছাগলী পোৱালি আছিলে কিমান মানে কি কান্দি আছে এইটো কান্দি আছে সেইটো ছাগলী পোৱালিটো নিয়াৰ কাৰণে আৰু সৌটো তাত আছে মানে কি পোৱালিটো ছাগলী পোৱালি ছোৱালী মানে কি ইমান ডাঙৰ কৰাৰ পিছত ছাগলী পোৱালি বুলিয়ে নহয় যে কিবা কিবি ঘৰৰ যিকোনো বস্তুৱে মানে কি ইমান ডাঙৰ কৰাৰ পিছত মানে কি কিবা হ'লে মানে কি বেয়া লাগে আৰু তেনেকুৱা কথা তো তথাপিতো একো নাই ঘৰৰ বস্তু হ'লেও আৰু বিকিবতো লাগিবই আৰু বিক্ৰী নকৰি পিনে মানে কি সেইটো কাটিলেই আৰু উপায় নাই তো বেপাৰীও মানে বিচাৰি পোৱা নাছিলে চব ঘৰতে কাটিলে ঘৰত নহয় মানে বেলেগে ঘৰত তাত কাটিলে তো কিয় কৰা মইতো বেয়া কৰিনো কি হ'ব আৰু আমাৰ ভেলাপুজিটো যে বনাইছিলে তো এইটোৱে হৈছে আমাৰ ভেলাপুজিটো তো ভেলাপুজিটো কালি জ্বলাই তো জ্বলাই একেবাৰে সৰুৱে আৰু ওপৰত কি বান্ধিছে আৰু মানে কি আচল ভেলাপুজি হ'ল এনেকুৱাবিলাক এই আৰু সেইটো আছে এনেকুৱাবিলাক হানে মানে কি আচল ভেলাপুজি বুলি কয় আৰু যিবিলাক মানে কি কিছুমান আছে ভেলাপুজি বনাই বাৰু উন্নত ধৰণে বিভিন্ন ধৰণে মানে বিভিন্ন ডিজাইনত বনায় কিন্তু আচল ভেলাপুজি হ'ল এইবিলাকহে মই মানে যিবিলাক ভিডিঅ' বনাওঁ তো মানে কি বাস্তৱত মানে যেনেকুৱা যি চলি আছে তো তেনেকুৱাই দেখাওঁ মানে এনেকুৱা একো বস্তু নাই মানে কিবা এটা ৰহন লগাই মানে কি সানিৰ মছলা চছলা মিলাই পিনে দিয়া নাই দিয়ক তো মানে কি তো আপোনালোকে চাই ভাল পাব বুলি আশা কৰোঁ আৰু ভাল ভাল ভিডিঅ' দিম বাৰু চলিছোঁ যি কৰিছোঁ তো আপোনালোকে চাই ভাল পালে কমেণ্ট কৰিব আৰু ছাবস্ক্ৰাইব কৰিব বুলি আশা কৰোঁ তো ভিডিঅ'টো চাই দিব আৰু আজি উৰুকাটো কেনে যায় আপোনালোকক দেখাই দিম তো আপোনালোকৰ উৰুকাটো কেনে যায় কমেণ্ট বক্সত জনাবলৈ নাপাহৰিব কিন্তু দেই A few moments later. তেতিয়াই দেখাই দিয়া মাছটো তো আজি এতিয়া ভাইটিয়ে বাচি আছে তো বাচি গুটি তাৰমানে ৰেডি কৰি থৈছে আৰু ৰাতিলৈকে তো এইখিনি ভাল কৰি লওক এইখিনি হ'ল আমাৰ খাহী মাংস যিটো ছাগলী আছিলে তো ছাগলীটো মাংসখিনি বহুত ডাঙৰ ডাঙৰ হৈছে তো অলপ সৰু সৰু কৰি ল'ব মানে গাইজ এতিয়া মানে কি একেবাৰে দুপৰীয়াৰ ভাত চাত খাই লৈ আজৰি মিলি হৈ একেবাৰে তো দেখাই দিলোঁ একেবাৰে ৰাতি দেখাই দিলোঁ মানে তো কি হয় কি নহয় চাই থাকক এতিয়া মানে কি আমাৰ ৰন্ধা বঢ়াত লাগি গৈছে আমাৰ মানে কি ল'ৰাহঁতে বনাব আজি দিয়ক তাৰপিছত হাজবেণ্ড ভাইটি আৰু দাদাই বনাব তো আমি আজি বহি বহি খোৱাৰহে কথা আৰু তাৰপিছত আমি কিবা কিবি যোগাৰ কৰি দিম বাৰু তো আপোনালোকক দেখাইছোঁ তো চাই থাকিব এইখিনি গাচালু দিম গাচালুখিনি দিম আমি মাহৰ দাইলত মাটিমাহ বুলি যে কয় তাত দিম এইখিনি এয়া মানে আমি মাংস চাংস কিবা কিবিৰ কাৰণে এইখিনি আলু পিঁয়াজ কিবা কিবি এইবিলাক কাটি ৰেডি কৰি ল'লোঁ এতিয়া ইহঁতে বনোৱাৰহে কথা মানে এইখিনি আৰু এইখিনি নাচিকে যাবৰ কিমান আৰু এইখিনি বাৰু পেলানি নাযায় এইখিনি গৰুৱে খাব পাৰিব আমাৰ সৰু পোৱালি দিয়া গাইজনীয়ে এজনীয়ে গাই আমাৰ তো সেইজনীয়ে খাব পাৰিব এইখিনি আৰু গাজালু এফালে দিলোঁ এফালে দি থলোঁ ইমান নালাগে বাৰু এইখিনি মাংস এতিয়া টেষ্ট কৰি চাম ইহঁতে বনালে তো কেনেকুৱা লাগিছে চাই লওঁ বাৰু কাইলৈ মই কি আছে মাংস ই বাবা মকা দিয়ে নাই হা কেনে হৈছে হতিছি নে এইটো হাঁহৰ মাংস ভাল হৈছে নে হাঁহৰ মাংস
মই বনাইছোঁ ভাল হৈছে নে মজা